নমস্কাৰ, মোৰ নাম শ্ৰী পংকজ নাথ। মোৰ ঘৰ মোৰ বৰ্তমান গুৱাহাটীত থাকোঁ। মোৰ ঘৰ যে নলবাৰীত হয়। মই একচুৱেলি বহুত সমস্যাত ভুগি আছিলোঁ। সেনেতে মানে মোৰ জবো কৰি আছিলোঁ, কিন্তু জব কৰি থকাটো মই ছেটিছফাই হোৱা নাছিলোঁ। লগতে মই ফেচবুক চাই আছিলোঁ। চাই থাকোঁতে এটা মানে পোষ্ট পালোঁ। পোষ্টত মই মানে নাম্বাৰ পালোঁ। নাম্বাৰ পাই মাত্ৰ সেই নাম্বাৰটোত যোগাযোগ কৰি মাত্ৰ মই মানে ইয়াতে অহাৰ মানে এটা সিদ্ধান্ত ল'লোঁ, আৰু সেইকাৰণে মই ইয়াতে আহিছিলোঁ। আৰু আহি মাত্ৰ মই আজি এটা ভাল এটা পজিশ্যন পোৱাৰ আশাতে আহিছিলোঁ, আৰু 2cc মানে মই লাভ কৰিলোঁ। গতিকে এই মানে যিটো অনুষ্ঠান বা অৰ্গেনাইজেশ্যন হয়, সেইটো যিটো এটা সন্মান দিলে, তাৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ, আৰু ভৱিষ্যতে মই ইয়াতে কাম কৰি যাম বুলি মই আশা কৰিছোঁ। সেইখিনিয়ে ক'ব লাগিব। নমস্কাৰ, মোৰ নাম চিমু ডেকা, ঘৰ গুৰেশ্বৰ। মই এগৰাকী ষ্টুডেণ্ট। বৰ্তমান মই এডুকেশ্যনত MA কৰি আছোঁ। মই এইটো ছিষ্টেমত অহা 3 মাহ হ'ল। মই এটা ফেচবুক পষ্টৰ জৰিয়তে ৰিতুল ছাৰৰ লগত কথা হ'লোঁ, জানি বুজি টিম পৰ্চনত ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ। তাৰপিছত ৰিতুল চেতিয়া ছাৰৰ সহায়ত মই ভাৰ্বাল লিভিং প্ৰডাক্টত জড়িত হ'লোঁ। এতিয়া আজি মই এছিষ্টেণ্ট ছুপাৰভাইজাৰ হ'বলৈ সক্ষম হৈছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম দীপাংকৰ বৰা। মোৰ ঘৰ বিশ্বনাথ চাৰিআলি। মই বৰ্তমান গুৱাহাটীতে থাকোঁ। মই এজন ষ্টুডেণ্ট হয়, BBA ষ্টুডেণ্ট। মই টিমত আমাৰ ৰঞ্জিত ডেকা ছাৰৰ থ্ৰুদি জইন হৈছিলোঁ। আচলতে তেখেত মোৰ দাদাই হয়। তাৰপিছত তেখেতৰ থ্ৰুদি জইন হ'লোঁ। তাৰপিছত জ্ঞাসুনী ছাৰক লগ পালোঁ। তেখেতৰ পাৰ্চনেল মেণ্টৰশ্বিপ পাইছোঁ। খুব ভাল লাগিছে। তেখেতসকলে যেনেকৈ কৈ যায় আগলৈ তেনেকৈ কৰি যাম, আৰু নিশ্চয় কিবা এটা কৰিব পাৰিম বুলি আশা আছে। নমস্কাৰ, মোৰ নাম জোনমণি বৰা, ঘৰ নগাঁও খেনচোৱা। ছাৰ, মোৰ এই ব্যৱসায়টোৰ লগত মোক মোৰ দাদা দীপেন বৰাই মোক জড়িত কৰালে, আৰু মই এই ব্যৱসায়টোত আহি খুবেই ভাল পাইছোঁ, আৰু যিটো কৰি মই আজি ধৰি লওক এছিষ্টেণ্ট ছুপাৰভাইজাৰ হ'বলৈ সক্ষম হৈছোঁ। ঠিক অনাগত দিনবোৰত মই এনেকৈ আগবাঢ়ি যাম বুলি মই আশা কৰিছোঁ। আৰু নমস্কাৰ, মোৰ নাম ৰীতামণি বিশ্বাস। মই মৰিগাঁৱৰ পৰা আহিছোঁ। মই ফেচবুকত বিকাশ বৰা ছাৰৰ এক চাই পেলাই আহিছিলোঁ। আজি ভাল লাগিছে। থেংক ইউ। থাকোঁ, আৰু মই কেইবামাহ আগতে মই ফেচবুকত এটা পষ্ট দিছিলোঁ, যিটো নেকি গিয়াছুদ্দিন ছাৰৰ আছিলে। তেখেতৰ পষ্টটো চাই কিনে মই তেখেতক ফোন কৰিলোঁ ডাইৰেক্টলি, আৰু মই কৰিম বুলিয়ে কৰিছিলোঁ। কাৰণ মই এবছৰ আগতে মই কোম্পানীটোৰ নাম নকওঁ, কিন্তু কোম্পানীত সোমাইছিলোঁ। মই নোসোমোৱা নহয়, কিন্তু তাতে মই যিটো ৰিয়েলিটি হয়, সেই ৰিয়েলিটিটো পোৱা নাছিলোঁ। আৰু মই ফৰেভাৰৰ যিটো হেৰি হয়, যিটো প্ৰচেছ হয়, সেই প্ৰচেছটোত মোৰ ক'ৰবাত নহয় লাগিছে ৰিয়েল হয়। চ' সেইটোৰ কাৰণে মই এইটোত জইন কৰিলোঁ, আৰু আজি মই 2cc কমপ্লিট কৰিলোঁ। চ' এইটো মই বহুত হেপ্পী। চ' থেংক ইউ ছ' মাছ।